ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধুসকল, মোৰ জীৱনৰ এইটো প্ৰথম ভিডিঅ'। মই কেতিয়াও কেমেৰাৰ আগত কথা কৈ পোৱা নাই। এটা সৰু ব্লগ বনাবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চাই থাকক। মানে মেলাত আহিছিলোঁ, মেলা চাবলৈ। ভাবিলোঁ ভিডিঅ' এটা বনাই চাওঁ কেনেকুৱা হয়। তো মেইন প্ৰব্লেমটো হৈছে কি, আপোনালোকৰ মই যেতিয়া প্ৰথম ভিডিঅ' কৰিছিলোঁ, মানে বেকগ্ৰাউণ্ডত এটা মিউজিক বাজি আছিলে, হিন্দী গান এটা বাজি আছিলে। তো মই ভিডিঅ'টো এনেকৈ কৰি ডাইৰেক্ট ইউটিউবত আপলোড দি দিছিলোঁ। তো আপলোড কৰি দিয়াৰ পিছত মোৰ ভিডিঅ'টোত মানে কপিৰাইট লাগি গৈছে, কপিৰাইট ক্লেইম আহিছে, ষ্ট্ৰাইক আহিছে। মই ভাবিলোঁ কি কথা, এইটো মই নিজে বনোৱা ভিডিঅ', তেনেকুৱাকৈ কপিৰাইট আহি গ'লে। পিছত মই অনুমান কৰিলোঁ যে নিশ্চয় বেকগ্ৰাউণ্ডত যিটো হিন্দী গান বাজি আছিলে সেইটোৰ কাৰণে চাগে মোৰ ভিডিঅ'টোত কপিৰাইট লগাই দিছে। এতিয়া যিটো ভইচ আপোনালোকে শুনা পাই আছে, এইটো মই পিছত যেনে তেনে এডিট কৰি ভিডিঅ'টোৰ মাজত সোমাই দিছোঁ। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে দেখা পাই আছে কি ধুনীয়া বিল্ডিং। একচুৱেলি এইটো সঁচা বিল্ডিং নহয়, এইটো আপোনাৰ 3D বুলি কয়। 3D আপোনালোকৰ 3D বেনাৰ বুলি কয়। আৰু এতিয়া আপোনালোকে যিটো দেখা পাই আছে এইটো আপোনাৰ লণ্ডন পাৰ্ক বুলি কয়। আৰু সম্পূৰ্ণ ভিডিঅ'টো মানে এটা আপোনালোকৰ এটা ফিল্ডৰ মাজত বল খেলে, সেই ফিল্ডৰ মাজত এনেকুৱাকৈ বনাইছে, ধুনীয়াকৈ বনাইছে। আৰু এইটো আপোনালোকে দেখা পাই আছে সম্পূৰ্ণ কিন্তু 3D পিকচাৰ। এয়া গড়বাৰী চিটিৰ নিচিনা যে লাগি আছে, চব মানে আপোনালোকৰ 3D লগো। একো বুলিবলৈ, একো সঁচা বুলিবলৈ একোৱেই নাই। মানে এইবিলাক যে দৰ্জা খিৰিকী, ইয়াৰ ঘৰবিলাক যে চাই আছে, চব হৈছে আপোনালোকৰ 3D পিকচাৰ। এইটো যে এইটো সম্পূৰ্ণ আপোনালোকৰ এটা মানে কি বুলি কয়, এইটো আপোনাৰ পেণ্ডেল বুলি কয়। পেণ্ডেলৰ ভিতৰত চব দেখাত যেন একদম সঁচাই লাগিছে, ঘৰ বাৰী একদম চিটিৰ নিচিনা লাগিছে, কিন্তু এইবিলাক চব 3D। আপোনালোকে ধৰিবই নোৱাৰিব যে এইকেইটা 3D পিকচাৰ, কিন্তু একচুৱেলি 3D পিকচাৰ। এয়া এটা মানে মাজত ডিজাইন কৰিছে, চাবলৈ বহুত ভাল লাগে। আৰু বহুতো আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো এই ৱালবিলাক চাওক কি ধুনীয়াকৈ বনাইছে, চব 3D পিকচাৰ, 3D বেনাৰত লগোৱা এইবিলাক। এই পিছপিনে যিটো চাই আছে কি ধুনীয়া অট্টালিকা মহল, এইবিলাক কিন্তু 3D, বাস্তৱ নহয়, চব 3D। আৰু দেখুৱাবলৈ আছে বাকী, চাই থাকক, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কি ধুনীয়া, এই চব মানে 3D পিকচাৰ। ধৰিবই নোৱাৰি। মই প্ৰথমতে ভবাই নাছিলোঁ যে এইবিলাক যে 3D পিকচাৰ হয়, বেনাৰত লগোৱা আছে চবকেইটা। জীৱনৰ প্ৰথম ভিডিঅ' কৰিছোঁ, লাজো লাগি আছে, ভয়ো লাগি আছে। অথচ কেমেৰাৰ আগত কথাও কৈ পোৱা নাই জীৱনত। এইটোৱেই প্ৰথম ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া চাই আছে কি ধুনীয়াকৈ সজাইছে। মানে দিৱালী আহি আছেতো, দিৱালীৰো আৰু বেছি দিন নাই। সেই হয়তো মই ইমান নাজানো, দিৱালীৰ উপলক্ষে হয়তো মেলাটো পাতিছে। এয়া চাওক, মোৰ পিছপিনে যিটো আপোনালোকে চিৰিটো দেখা পাইছে, সম্পূৰ্ণ লগো, 3D লগো হয়। মিছা এনেই বনাই থৈছে, কিন্তু আপুনি এনেই ভিডিঅ'ত দেখা পালে গম পাব যে এইটো এটা সঁচা, কিন্তু সঁচা নহয়, চব 3D লগো পিকচাৰ। এয়া মূৰ্তি এটা বনাই থৈছে, এইটো বাৰু সঁচাই আপোনাৰ প্লাষ্টিকেৰে বনোৱা মূৰ্তি। সিংহ এটাৰ মূৰ্তি বনোৱা আছে। আৰু ইফালে আমি ঘূৰি আছোঁ। তো ইফালে আৰু এটা আছে, এয়া চাওক ঘৰবিলাক যে দেখুৱাইছে, চব 3D পিকচাৰ। ধৰিবই নোৱাৰি 3D বুলি।
দেখাত একদম মানে সঁচাই যেন লাগি আছে। এইটো চা কি ধুনীয়া এটা মহল বনাইছে, কিন্তু এইটো 3D, সঁচা বুলিবলৈ একোৱেই নাই। জীৱনৰ প্ৰথম ভিডিঅ' কৰিছোঁ, লাজত ভয়ত কথা ইমান ক'ব নোৱাৰোঁ কেমেৰাৰ আগত। আৰু প্ৰথমে যিটো মই ভইচ ৰেকৰ্ডিং দিছিলোঁ, কথা কৈ কৈ ভিডিঅ' বনাইছিলোঁ, সেইটো মই দিব পৰা নাই, কাৰণ বেকগ্ৰাউণ্ডত এটা হিন্দী গান বাজি আছে। অলপ আগতে মই কৈছিলোঁ যে ডাইৰেক্ট মইতো ইমান এডিট কৰিব নাজানো, জীৱনৰ প্ৰথম ভিডিঅ' যিহেতু বনাই আছোঁ, ডাইৰেক্ট এনেকৈ আপলোড কৰি দিছিলোঁ আৰু কপিৰাইট ষ্ট্ৰাইক দি দিলে। কি কৰিম, আকৌ সেইটো ডিলিট কৰি সেই ভইচটো এডিট কৰি এতিয়া নতুনকৈ মই নিজে মুখেৰে কৈ ভইচটো দি আছোঁ। এইটো চাক, বহিবলৈ চিট বনাইছে আৰু দলিচা পাৰি দিছে খোজকাঢ়িবলৈ। এয়া চাক কি ধুনীয়া ধুনীয়া বস্তু লগাইছে, চব 3D বেনাৰত, চবকেইটা বেনাৰত। সঁচা বুলিবলৈ একোৱেই নাই। বাঘটো যে দেখা পাই আছে, এইটো খালি সঁচা। আৰু এই ঘৰবিলাক যে চাই আছে, চব মিছা, 3D পিকচাৰ। আৰু এইটো যে দেখা পাইছে, এইটো 3D, সঁচা নহয় কিন্তু, একদম এইটো আপোনাৰ বেনাৰত লগোৱা আছে। এইটো পুৰণা হিন্দী চিনেমাত দেখুওৱা এই চিনাৰীটো, চিটিকেইটা দেখুওৱা হৈছে। এই ৱালবিলাক যে দেখিছে, চব 3D। সব 3D ফটো। চাবলৈ বহুত ভালেই লাগিছে, বহুত ধুনীয়া ঠাই। মানে ইমান শব্দ হৈ আছে ভিতৰত, মানে কি ক'ম আৰু, মানে মোৰ ভইচ মই নিজেই ধৰিব পৰা নাই মই কি কৈ আছোঁ। আৰু এইটো চাওক কি ধুনীয়াকৈ ৰাস্তা বনাইছে, দুয়োফালে দেখাত যেন চিটিৰ নিচিনা লাগিছে। ইয়াৰ গছবিলাক চাইছে, লাইট লগাইছে, কি ধুনীয়াকৈ জিকমিক কৰি আছে। আৰু ৰাস্তাটো চাওক, অৰিজিনেল ৰাস্তা, কিন্তু একচুৱেলি এইটো ৰাস্তা নহয়, এইটো দলিচা পাৰি কাৰ্পেট পাৰি বনাইছে। এয়া মই যে চুইছোঁ গছটো, এইটো বনোৱা গছ, সঁচা নহয়। আৰু এই খিৰিকী দৰ্জাবিলাক যে চাই আছে, দৰ্জাবিলাক চব বনোৱা। আৰু ইফালে চাওক, মানে দুয়োকাষে ধুনীয়াকৈ বনাইছে। এইটো এটা মানে আপোনাৰ প্লেগ্ৰাউণ্ড হয়, বল খেলাৰ ফিল্ডৰ মাজত ধুনীয়াকৈ বনাইছে। আপুনি কল্পনাই কৰিব নোৱাৰিব যে এইটো মিছা বুলি, কিন্তু একোৱেই নাই, চব আপোনাৰ 3D হয়। এই দৰ্জা খিৰিকী ঘৰ অট্টালিকাবোৰ চব 3D বেনাৰত লগোৱা আছে। জাষ্ট মাত্ৰ লাইটবিলাক লগাইছে ধুনীয়া হোৱাৰ কাৰণে। এই গছটো চাইছে কি ধুনীয়া লাগিছে। মই তেতিয়া কথা কৈ কৈ ভিডিঅ' বনাইছিলোঁ, কিন্তু মোৰ দুৰ্ভাগ্য, কপিৰাইট ষ্ট্ৰাইক দি দিলে। আৰু এইটো চাওক কি ধুনীয়াকৈ ঘূৰি আছে, উঠিবলৈ ভয় লাগে। Taruh kamu tuh pun pasti. আৰু এইটো আপোনাৰ কি চকৰি বুলি কয়, এই উল্টা পাল্টাকৈ ঘূৰি থাকে, দেখাত কিন্তু একদম মানে চাহ খোৱা কাপৰ নিচিনা লাগিছে। আৰু এইকেইটা এই লটাৰী বুলি কয় যে, মানুহে লটাৰী খেলে যে, লটাৰীৰ দোকান। কি ধুনীয়াকৈ ঘূৰি আছে, ভালেই লাগিছে চাই। আৰু এইটোৱে মোৰ জীৱনৰ প্ৰথম ভিডিঅ'। কেতিয়াবা ভিডিঅ' কৰি পোৱা নাই, কেনেকৈ এডিট কৰে সেইটো ক'ব নোৱাৰোঁ। কাইনমাষ্টাৰত অলপ চলপ বনাইছোঁ। যদি ভাল লাগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো আপোনালোকৰ
এটা খেল দেখুৱাই আছোঁ, ট্ৰাই কৰিছিলোঁ। মানে তিনিটা বল দিব 30 টকাত। তিনিটা বল মাৰি গুটিকেইটা যি গিলাচবিলাক যে চাই আছে, এই গিলাচবিলাক তিনিটা বলত আপোনালোকৰ মাৰি শেষ কৰিব লাগিব, মানে গিলাচকেইটা পেলাব লাগিব। নোৱাৰিলোঁ মই, মোৰ বন্ধু এজনে ট্ৰাই কৰি আছে, তেওঁ নোৱাৰিলে। অৱশেষত কি কৰিম আৰু, উপায় নাই। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে অকণমান শ্বেয়াৰ কৰিব, মোক ছাপোৰ্ট কৰিব। তো এইখিনি কৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি কিবা ভুল হয় আপোনালোকে মোক ক্ষমা কৰিব। আৰু আপোনালোকৰ প্ৰতি মোৰ এটাই অনুৰোধ, মোক আপোনালোকে ছাপোৰ্ট কৰিব, যাতে মই ইয়াতকৈ আৰু ধুনীয়া কণ্টেণ্ট